নমস্কাৰ বন্ধুসকল, পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আছোঁ কাহিলীপাৰা সৰ্বশিক্ষা অফিচৰ বেক চাইডে জেমিবাই ভাগৰ নিজৰ ঘৰতে এখন স্কুল আছে। স্কুলখনত তেওঁ বিহু প্ৰশিক্ষণ দিয়ে। বিহু প্ৰশিক্ষণ মানে তেওঁ এইটো অকল বিহু উৎসৱ বুলিয়ে নহয়, গোটেই 12 মাহ প্ৰশিক্ষণ দিয়ে। আৰু আজি তালৈ মাতিলে অকণমান পেপাৰ ঢোল বুজাই দিব, গতিকে আহিলোঁ। অহাৰ পিছত জেমিবা ষ্টুডেণ্ট মানে ছাত্ৰীকেইগৰাকী আহিলে। আজিনো কেনেকৈ কি কৰোঁ তাকে অকণমান স্ক্ৰিপ্টটো বনাই লৈ আপোনালোকক অকণমান দেখাম। কিন্তু জেমিবাৰ এই পদক্ষেপক আমি শলাগ লৈছোঁ দেই। তেওঁ ইমান ধুনীয়াকৈ শিকাইছে গোটেই 12 মাহ কষ্ট কৰি ল'ৰা ছোৱালীখিনিক।
শিকায় তো এতিয়া যদি আহি পিনে বিহু যদি আমাৰ মেইন প্ৰশিক্ষকসকলে আহি যদি বিহু নাচ অকণমান নচোৱানে নাযাওঁ ভাল লাগিব সেইকাৰণে অকণমান পেপা বজাই দিম নাচিব গতিকে আপোনালোকে চাওক অকণমান দেই দিয়া ভাইটি 1 2 3 go